ধনশিৰি জয়া জিগডুঙৰ সমৰ্থনৰ এজাক মহিলা অহা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে জয়া জিগডুঙক বিজেপিৰ প্ৰাৰ্থিত্বৰ টিকট দিয়াৰ দাবী মহিলাৰ আমৰি ডেভেলপমেণ্ট ফ্ৰণ্টৰ তৎপৰতা এলভিন টৰ্নে উদ্বোধন কৰিলে আমৰি ডেভেলপমেণ্ট ফ্ৰণ্টৰ নতুন কাৰ্যালয় নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা এতিয়া পাইছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ ধনশিৰি পৰিষদীয় সমষ্টিত এইবাৰ বিজেপি টিকট প্ৰত্যাশীৰ মাজত আছে জয়া জিগডুঙৰ সমৰ্থনৰ এজাক মহিলা আগবাঢ়ি আহিছে দাবী উত্থাপন কৰিছে ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ দলীয় টিকট দিয়ক মহিলা প্ৰাৰ্থী জয়া জিগডুঙক ধনশিৰি সমষ্টিত এইবাৰ নিৰ্বাচনৰ বাবে পচন্দৰ মহিলাৰ প্ৰাৰ্থী সেয়ে এজাক মহিলাই থিয় দিছে মহিলা প্ৰাৰ্থীৰ সমৰ্থনত অৱশ্যে এক দুদিনৰ ভিতৰত ওলাব বিজেপি প্ৰাৰ্থীৰ চূড়ান্ত নামৰ তালিকা কোনে পাব কোনে নেপাব দলীয় টিকট এই লৈ টিকট প্ৰত্যাশীৰ লগতে সমৰ্থনত থকা ব্যক্তিসকলৰ মনত উৎকণ্ঠা বৃদ্ধি পাইছে লক্ষণীয়ভাৱে এবাৰ টিকট প্ৰত্যাশীয়ে নিজৰ সমৰ্থকসকলক ৰাজপথলৈ ওলাই আনি দেখুৱাইছে তেওঁৰ সমৰ্থনত বিপুল সমৰ্থকৰ সংখ্যা ধনশিৰি সমষ্টি জয়া জিগডুং আমাৰ বহুত উপকাৰী মানে হয় আৰু আমাক বহুত আগৰ পৰা সহায় কৰি আছে মানে যিকোনো কাম কাজত তাকে আমি পাইছোঁ বা আৰু অহা সময়ত তাক পাবলৈ বিচাৰি আছোঁ তাকে আমাৰ লাগে তাক যেন টিকেট দি তাক আগবঢ়াই দিয়ে আৰু সি আমাক আপদ বিপদ যি বেমাৰ আজাৰ চব বস্তুতে সি আমাক বহুত সহায় কৰি আছে আৰু আশা কৰি আছোঁ সি আমাক আৰু ইয়াতকৈ বেছিহে কৰিব সেইকাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকক যে তাক টিকেট দি যেন আৰু অলপ আগবঢ়াই দিয়ে আমাক লাগে আমাৰ জয়াকে লাগে Tanonapong election na bangke nitumla Dhonshiri homosti ke nitumla Joya Baidu phansi tikedang pinangji athe kopilo mane Joya Baidu ke nitumla optimist youth aprang litum senglo so ta Baidu bangla lockdown hota ko anepu kidukela ko youth tumpen ko ane sarpi tum kisung ki boy henten nitum pupo khelo chini ta Joya Baidu ke nitum area ta cowarpik even not only la Dhonshiri homosti chotakali Baidu ke aka helo belek homosti jenba singhason do tebokhet manja area lumbajong tado but sure Joya Baidu ke kopilo homosti langle helpful ping nitum youth phantalang pik la penpu tum na non aleng dimasa homas tado sob phantalang la sinona phonga bangke aling penusa nitum na Baidu phanke nitum hanla nitum ya sob nitum BJP nitum ke support la pen tiket dang nitum Baidu hansi pivek nangji la bangke nili tum bangke lansi nilo aling penusa nitum Baidu hansi tiket e pinangji lan belo nitum ningjel bangke pardon পিছে দলীয় টিকট প্ৰত্যাশীসকলৰ এনে প্ৰয়াস কিমান দূৰ সফল হয় তাক জানিবলৈ সকলোৱে কিছু অপেক্ষা কৰিব লাগিব ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ পাৰ্বত্য জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙত বৰ্তমান চৌপাশে পলিছে নিৰ্বাচনী বতাহ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ তৎপৰতাই নিৰ্বাচনী পৰিৱেশ আৰু অধিক আকৰ্ষণীয় কৰিছে পিছ পৰি থকা নাই আমৰি ডেভেলপমেণ্ট ফ্ৰণ্টেও আমৰি ডেভেলপমেণ্ট ফ্ৰণ্ট এইবাৰ পাৰ্বত্য জিলাৰ নিৰ্বাচনী বতৰত নতুন চিনাকি নাম ফ্ৰণ্ট নেতৃত্ব দিয়া এলভিন টৰ্নে বৃহস্পতিবাৰে ইয়াৰ কাৰ্যালয় উদ্বোধন কৰি ৰাজনৈতিক পথাৰত আৰু অধিক ৰাইজৰ নিকট কৰি তুলিছে এই নামেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ এখৰি যুঁজৰ বাবে বদ্ধ পৰিককৰ আমৰি ডেভেলপমেণ্ট ফ্ৰণ্টৰ নেতা এলভিন টৰ্নে ইতিমধ্যে আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুটচাৰ ওমচুৱাই বিৰচিংক্ৰি লাং লংকু মৰ্টেন আদি গাঁৱত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাইজৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত ৰখা দেখা গৈছে ইপিনে 15জন কংগ্ৰেছৰ সমৰ্থকে নতুন ৰাজনৈতিক সংগঠন ATF অৰ্থাৎ আমৰি ডেভেলপমেণ্ট ফ্ৰণ্টত যোগদান কৰা বুলি দাবী কৰিছে লাডাখ উম্পানায়লং আমৰি ডেভেলপমেণ্ট ফ্ৰণ্ট অফিচ আছাই হেমকাংপুলো ডাকপেন্সি চেংপনলো ইলেকশ্যন আফাৰমানসি লাবাংসোৱা চাই হেমকাংপু পিনি লাডাখ কাংপু সন্থতসি লংফো আদিম ইম্পুজি Putsari along teng puji, Umswai along, Birsingki along, Lapen ke Morten along puji. Election announce erlo, non taring ner kep ke vote jok pon tinta, la se kapache thang
A program membuka nilitum na tu pending erlo. La sedeng pon poja semet. Rata long nilitum ke pon dia bangke. Jadi tum parti cipu pepin. Jeng jati cipu pepin. La pengke dharmo cipu pepin pen. Kiring rapet thija pan. Non kiki hutai litum kira pen apa. La pengke election hut kira pet si kiwang jiningkan pota litum kadu beta ring rapet dia pan si bor inang po. La so message pen si nilitum dampo. La pen hinia message ke pon dia bangke. Ilitum infrastructure bahari kiki mafan mute. Akina so ne nona bangke. Ilitum arara so atum pan. Don mekar pan kang. News Desk Report, Cat News. এক্স ইউপিটিএছ ৱেলফেয়াৰ ছ'চাইটি অৰ্থাৎ প্ৰাক্তন ইউপিটিএছ কল্যাণ সমিতিৰ নামত থকা মুঠ 18 কথা মাটি সংগঠনৰ একাংশ সদস্য তথা বিষয়া কৰ্মীয়ে চিএমক বিক্ৰীৰ অভিযোগ উত্থাপিত কৰিছে সংগঠনৰে একাংশ সদস্য কৰ্মীয়ে ডিপিচিকে কাৰ্যালয় বৃহস্পতিবাৰে আয়োজিত এখন সংবাদমেলত এইদৰে সংগঠনৰ একাংশ সহোদৰই আন একাংশ সহোদৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ আৰোপ কৰে সংবাদমেলত জানিবলৈ দিয়া মতে লংচদৰ চিঙাৰ বামন টিমুং হাৰ্ভে ৰংহা মোহিন বে আলবিন টেৰন ইমচিং টিমুং হাৰলং টেৰন ঠেংটং টেৰন আকাশ ৰংহা জুৱেল বে আৰু ধনসিং ৰংপে প্ৰমুখ সংগঠনটোৰ সদস্য তথা কৰ্মীয়ে উক্ত মাটিডোখৰ বিক্ৰী কৰে Adam ke ini per kota long 35 lah. Mana bang kalau 35 pulau, mana bang ke 35 pulau, kita ingin bi bang ke 35 lobon. Tapi nalong le bang kalau di sel lo, la bang ke sini pamil hai. Ini bayar mana halah kota long diklang dak lo ke. Dan itu kabinet sudah tas wamen ke abdal wala. Mana kapre ke met lo. Singdong. Jelas tak? Nang non nang itu mak kimang mang ya. Laso apa? Cuma ni kita masuk ke jorong le. Itu lagi biaya le. Biaya. Dia sendiri. Itu orang tu macam mana? Mana di jor ke kuma tu lo. Thei malu tu. Jor bek abang tu ko main. Jor bek abang tu bangke langsung lo je. Ada jor bek abang tu budar mute inut bahini bang tumatun cikroi lo. তাৰমানে এই দুজনে মিলি জুলি তাৰমানে এই মাটিখিনি বিক্ৰী কৰা হৈ গ'ল তাৰমানে বিক্ৰী কৰা হোৱা তেনেকুৱা চিষ্টেম হৈ গৈছে যে আমাৰ প্ৰাক্তন চেয়াৰমেন তথা লংচদা চিনাৰ এখেতৰ অনুমতি মতে আজি যি লোকসকলে ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হৈছে তেওঁলোকৰ কাৰণে এখেতে এই মাটি বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে সেই গতিকে আৰু এজন আছিল আমি প্ৰাক্তন ফাইনেন্স ছেক্ৰেটাৰী তথা ধন ৰংপি এখেতৰ মিলি পেলাই মাটিখিনি বিক্ৰী কৰা হৈ গ'ল আৰু মই এনে ফোনৰ যোগেদি মই আলোচনাও কৰিছে কিছুমান লগত কিন্তু এওঁলোকে কৈছে এইটো আমি সংগঠনটোৰ সদস্য তথা বিষয়া কৰ্মী মনিৰাম ৰংহাং ৰিবি সিং টেৰন অনিল টেৰন লেংপাত ইংলেয়কে ধৰি সহযোগীসকলে সংবাদমেলত উপস্থিত থাকি মতামত এইদৰে ব্যক্ত কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় বাণিজ্যিক বিৰতি
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মঞ্চিয়াত পৰিৱৰ্তনকামী বিজেপি 5 বছৰীয়া শাসনকালত পথৰ উন্নয়নৰ এক শেহতীয়া নমুনা কেইবাজাক বৰষুণতে বোকাময় পথাৰলৈ ৰূপান্তৰিত পথেৰে যাতায়াত নিঃসন্দেহে এক জমৰ যাতনা চাহক এই বিশেষ প্ৰতিবেদন পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ লাংফি পৰিষদীয় সমষ্টিৰ ক্লুৰডুঙৰ দৃশ্য এয়া বকুলীয়া টাউনৰ পৰা 25 কিলোমিটাৰ দূৰত অৱস্থিত ক্লুৰডুঙলৈ বাহন লৈ আপুনি যাতায়াত কৰিব লগা হ'লে সন্মুখীন হ'ব লাগিব এই অৱৰ্ণনীয় পৰিস্থিতি 100-150 স্পীডেৰে বাহন চলোৱা এজন পাৰ্গত চালকেও হাৰ মানিব লাগিব হয় এনে পৰিস্থিতিত বাহন লৈ যাত্ৰা কৰিবলৈ হ'লে যাত্ৰাৰ আৰাম নহয় বোকাময় পথত নামি ঠেলিব লাগিব আপোনাৰ মৰমৰ বাহন উল্লেখ্য যে পথৰ এইহেন পৰিস্থিতিত কোনো চিৰিয়াছ ৰোগীক লৈ হস্পিটেললৈ নিব লগা হ'লেও আধবাটতে প্ৰাণ পক্ষী উৰি যোৱাৰ সম্ভাৱনা ক্লুডুং আৰু লালমাটি অঞ্চলত আমি বসবাস কৰোঁ এই অঞ্চলত আমাৰ ৰাস্তা পদূলি বহুত অসুবিধা এই আপোনালোকে এই আমি বৰ্তমান যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ এই ৰাস্তাৰ পৰিৱেশ আপোনালোকে নিউজৰ জৰিয়তে আপোনালোকক মই আহ্বান কৰিব বিচাৰিছোঁ যিহেতু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ আমাৰ MSC বা MLA বা মন্ত্ৰীসকলক মই অনুৰোধ কৰিম আহ্বান কৰিম যাতে আমাৰ বকলীয়াৰ পৰা ক্লুডুং অহা ৰাস্তা বহুত দুৰ্ভোগ অৱস্থা হৈ আছে এই গতিকে আপোনালোকক অতি সোনকালে এই আমাৰ ক্লুডুং আৰু লালমাটি অঞ্চলত বসবাস কৰা ৰাইজক উপকৃত কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ লগতে আকৌ মই এইটো আহ্বান কৰিব বিচাৰিছোঁ যিহেতু আমাৰ এই জিলাংশ ক্লুডুং আপোনাৰ আমবাৰী আৰু আপোনাৰ তেৰাংবস্তি এই অঞ্চলৰ ৰাইজে আমাৰ সাপ্তাহিক বজাৰ লালমাটি হোজাই জিলাৰ লালমাটি সাপ্তাহিক বজাৰত তেওঁলোকে বজাৰ কৰে সেই গতিকে এই বজাৰৰ কাকিনালা বুলি কোৱা এটা নলা আছে এই নলাত এটা আমাৰ অত্যন্ত জৰুৰী এটা আপোনাৰ মিনি ব্ৰিজ হ'লেও আমাক প্ৰয়োজন হৈ আছে সেই গতিকে তেওঁলোকে ইয়াত গোটেই বছৰ খেতি ফচল কৰে কিন্তু তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকৰ বজাৰ ঘাট নাই সেই গতিকে তেওঁলোকে এই আমাৰ হোজাই জিলা যিহেতু লাগি থকা অঞ্চলত এটা সাপ্তাহিক বজাৰ আছে এই বজাৰত তেওঁলোকে হালধি মিঠৈ অনেক তেওঁলোকে যিটো খেতি কৰে এই খেতিখিনি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকৰ উপায় কৰিবৰ কাৰণে মই কাৰ্বি আংলং MLA বা মন্ত্ৰী বা MSC মহোদয়সকলক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ব্ৰিজটো বনাই দিয়ে ধন্যবাদ আচ্ছা আপোনালোকে ক'ৰ পৰা আহিছে মই ৰাতিপুৱা ডিফু গৈছিলোঁ ডিফুৰ পৰা মই এতিয়া উভতি আহি আছোঁ কিন্তু এতিয়া মই এই বাটৰ কাৰণে মই এতিয়া আকৌ ডিফু বকলীয়া হৈ মই এইফালে দবকা হৈ মই ঘূৰি আহিবলগীয়া হ'ব আপোনালোকে ক'ৰ পৰা মানে অকণমান এই ক্লুডুঙৰ লগত বৰ্ডাৰ আমি আমাৰ লালমাটি অঞ্চল বুলি কওঁ আপোনালোকে কিমান অসুবিধা পাইছে কাৰ্বি আংলঙত আহি কাৰ্বি আংলং আহি আমি যথেষ্ট অসুবিধা পাইছোঁ যিহেতু আমাৰ এইটো অকল এইটো নহয় আজি ইয়াৰ পৰা নাই কমেও 4-5 কিলোমিটাৰ আমাৰ ৰাস্তা এই অৱস্থা এই পথেৰে MSC ৰামসিং টিমুৱেও অহা যোৱা কৰিলে পথৰ দুৰৱস্থা প্ৰত্যক্ষ কৰিব নোৱাৰাটো অঞ্চলটোৰ ৰাইজৰ বাবে দুৰ্ভাগ্যজনক বুলি স্থানীয় সচেতন মহলে মন্তব্য কৰিছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰান্তৰ ইমানতে সামৰিছোঁ ধন্যবাদ